what is up everyone, welcome back to my YouTube channel Pragyan Vlogs. Hope you are doing extremely well and safe. So আজি আমি আছে এখন অলমাইটি ডিউক 200 জুনে বৰুণ ধাৱন ফেমাস কৰি দিছিল এখন বাইককে এখনে আনিছিলি সো আজি আমি এখনৰ আকৌ ৰিভিউ কৰিব গৈ আছো অলৰেডি বহুতে কৰিছে বাট ষ্টিল আকৌ আমি কৰিম এখনৰ ৰিভিউ সো মই একদম ডিস্টার্ব কৰি দিছে এই কাৰণে বাৰ আকৌ এডিডাছ পিনি আইছো এডিডাছৰ জায়গাত সো এখনৰ আকৌ ৰিভিউ কৰিম এখনৰ হেজার্ড লোগো আছে সব লোগো আছে আকৌ অলমাইটি এখনৰ পাৱাৰ কেনেকুৱা আছিল আগতে ডেলিভাৰীটো হেতু আকৌ জুখিম সব ট্ৰাই কৰিম আৰু নতুন BS6 ৰ একো লাভ নাই নো সাউন্ড এখনৰ সব টেষ্ট কৰিম আমি এক্সজস্ট নোট চাম আৰু সব চাম সো বনি থাকক লগত আৰু লেটস গো সো আমি এতিয়া এখনৰ ৰিভিউ কৰিম এখনৰ কেনেকুৱা পাৱাৰ স্পেক্স হয় আৰু কিমান মাইলেজ দিছিল আৰু ওভাৰহিট তো অবভিয়াসলি মাৰিব কিহৰ কাৰণে এখন মিডলৰ পৰা আহিছিল যেহেতু অবভিয়াসলি BS4 হয় আৰু দেখাম এখনৰ স্পেক্স দেখাম মোটো ব্লগিংতে সব কৰিম ইয়াত থাকিব নোৱাৰি কিহৰ কাৰণে এই টাইমত এতিয়া বহুত মহ হৈছে খুজাই আছে বহুত এই কাৰণে পাৰা নাই বৰ্তমান ইয়াত থাকিব এই কাৰণে এখনৰ আকৌ ৰিভিউ কৰিম যেহেতু অলৰেডি ৰিভিউড হয় বাট ষ্টিল এখন এতিয়া ৰাস্তাত বেছি দেখা নাপায় আৰু বহুত কমে দেখা পায় যেহেতু অবভিয়াসলি 200 আহি গৈছে নতুন BS6 যোনখনে লেস পাৱাৰ প্ৰভাইড কৰে এখনেতো একদম বিষ্ট এখন আৰামছে ফিফথ গিয়াৰতে 130 প্লাছ মাৰি দিয়ে সো বলক এখনৰ আকৌ ৰিভিউ কৰোঁ ৰিভিউটো আৰম্ভ কৰোঁ মোটো ব্লগিঙত আৰু এখন স্পেচিয়েলি সিঙ্গল চেনেল ন এখন সিঙ্গল চেনেল ABS হয় ডুৱেল চেনেল ABS হয় সো এখনৰ ৰিভিউ ষ্টাৰ্ট কৰোঁ বলক মোটো ব্লগত সো বিফোৰ মোটো ব্লগ ষ্টাৰ্ট কৰাৰ আগে এখনৰ এবাৰ এক্সজস্ট নোট শুনি লওক BS6 ৰ লগত তো একদম কম্পেৰেবল নহয় সো এবাৰ জাস্ট শুনি লওক BS4 তে বলক মোটো ব্লগ আৰম্ভ কৰোঁ তে বলক এখনৰ এতিয়া ৰিভিউ আৰম্ভ কৰোঁ মোটো ব্লগত আহি গৈছো যেহেতু পুৰণা হয় সো let's start the vlog man এবাৰ আপোনাক ভালকে দেখুৱা নহল কিয় কাৰণে ইয়াত এতিয়া বৰ্তমান বহুত মহ হৈছে প্লাস এতিয়া এয়া লকডাউনৰ টাইম আছে সো পটাপট আমি কৰিব লাগিব এইটো ব্লগ এটা সিঙ্গল টেকত লম আমি এখনৰ ওডোমিটাৰ চাইলক কেনেকা হয় সেম আগৰ দৰে এতিয়াতো সব বদলি হৈছে বাট ষ্টিল নাই 200 খনতো আই গেছ সেম আহে দিয়া পুৰণা কালাৰ থিম অৰেঞ্জ ব্ল্যাক অবভিয়াসলি KTM সিগনেচাৰ কালাৰ ব্লগ ষ্টাৰ্ট কৰোঁ মোটো ব্লগটো শুনি ল'লে আপুনি কেনেকুৱা হয় সো লেটস গো গিয়াৰ আপ পুৰণা হয় ন সেইকাৰণে মানে চলাই বেছি ভাল লাগে কিয় কাৰণে এখন পুৰণা মডেলটো পাৱাৰ বেছি অলপ एकदम मैंने इंस्टेंट पिकअप ले सामने वाला इतने सेक्टर 1 हो जाए इतने अपना प्रॉपर डिटेल को पाए मैं खाना पावर पिकअप केने का এখানে মানে ইনস্ট্যান্ট ইমান বেশি ইনস্ট্যান্ট মানে করব না একদম মানে কন্ট্রোল একদম নহয় মানে ইনস্ট্যান্ট পাওয়ার মানে বহুত বেশি লাগে নতুন 200 খনতকেও বেশি পাওয়ার আপুনি দেখাই পায় যে কেনেকুৱা হয় একদম ধুনীয়া নেকেড বাইক নেকেড এটা খাস ভাল নাপাওঁ বাট ষ্টিল যোনবোৰ পুৰণা KTMবোৰ হয় সিহঁতৰ চিটবোৰ অলপ বেছি ভাল মানে নাজানো কি হৈ আছে বাট আগৰ টায়াৰ স্কিড খাই আছে I guess ABS on নাই
এখনৰ পাৱাৰ বহুত বেছি মানে পুৰণাখনতছে মানে আই মিন নতুনখনতছে বহুত বেছি পাৱাৰ এখনৰ চ' মানে আৰু মই নতুন ৰাইডাৰ যিহেতু মই ইমান এখনৰ লিমিট টাচ নকৰোঁ চেক্টৰ 1 যাই পেলাই জাষ্ট এটা লং ষ্ট্ৰেচ এটা দিম চ' তাতে এটা জাষ্ট ট্ৰাই কৰিম আৰু কমফৰ্টেবল আছে চিটটো যোনটো 200ত নতুন 200খনৰ এইটো অলপ বেছি ষ্টিভ হয় এইখনত বাট ষ্টিল বহিব পৰা অলপ কমফৰ্টেবল চিট আছে আৰু পষ্টাৰটোতো আৰু কমফৰ্টেবল চ' সেইটোৰ কাৰণে অলপ চলাই ভাল লাগি আছে কণ্ট্ৰলেবল হয় বস্তুটো অ'কে চ' ৰাস্তাত নামি গৈছোঁ আমি কি পাৱাৰ ধুনীয়া টানিছে কৈছোঁ না আৰু যোনটো মানে চাউণ্ডটো হয় না চাউণ্ডটোৰ কাৰণে মই পুৰণাখনৰ কাৰণে অলপ মানে বেছি দিৱানা অলপ চ' চলাই ভাল লাগি আছে চাওক শ্বৰ্ট লাভ কৰিছোঁ কি ধুনীয়াকৈ আৰামছে পিকআপ লৈ আছে Oh shit. No, limit bro, limit. Naked bike na mane aru ma biker logot notun use korছো mane etu left right korate alop problem hoise ekarone alop careful thake lagibo moi jehetu moi mane experience nahe biker logot scooty e chalai ahisu 6 bochor pora I mean scooter এখানে অলপ কেয়ারফুল থাকিব লাগিব ভাল লাগি আছে কেতিয়াবা নিজৰ বাইক আহিব না মই ভাবিছোঁ মানে ছেকেণ্ড হেণ্ড ল'ম বুলি কিয় কাৰণে আফটাৰ 12 মানে এইচবৰ কাৰণে টাইম নাথাকিব আকৌ ছাৰ্ভিচ কৰিম বাইক আকৌ ছাৰ্ভিচিঙৰ পিছত মানে চলাব ইচ্ছা নাথাকিব কিয় কাৰণে হোটেল মেনেজমেণ্টৰ ফালে যাম বুলি ভাবিছোঁ হোটেল মেনেজমেণ্টত অলৰেডি ইমান টাইম নাথাকিব মোৰ যে মই বাইকখন ভালকৈ চলাব পাৰিম চ' লেটছ চি মই ছেকেণ্ড হেণ্ড ল'লে RC ল'ব পাৰোঁ RC 390 চ' কি হয় দেখা যাব এতিয়া অ'কে এটা জাষ্ট স্ক্ৰেচ দিম ভাই মোৰ যোনটো ফিল কৰে ন মানে পুৰণা RC-বোৰে মানে পুৰণা KTM ছেকেণ্ডছবোৰে কিছু ভাল লাগে কিছু অ'কে ৰখক সিহঁতক কৈ দিওঁ যে তাতে ওপৰতে ৰখি থাক শুন মই আগৰ পৰা ষ্ট্ৰেচ মাৰি আহি আছোঁ ঠিক আছে মানে জাষ্ট এটা তাক লৈ আহিম আৰু এখন যাৰ বাইক হয় ই হয় হাই কৰি দে ই হয় এইটো আৰু মোৰ কেমেৰামেন বুলি নকওঁ মই লগৰ বুলিয়ে ক'ম চ' আহি আছোঁ হা easy 70 man easy 70 without any problem man আৰু মাইলেজ কিমান পাইছে মই তাৰ পৰা সুধিব লাগিব কিহৰ কাৰণে মোৰ ইমান মানে আইডিয়া নাই 200 আগৰ 200খনে কিমান মাইলেজ দি আছিল সি কৈছে কি বেছিও দি আছে মাইলেজ চ' লেটছ সি সি কিমান পাই আছে বৰ্তমান তাৰ পৰা সুধিব লাগিব
corner lean. RPM down কৰিলে কে যোনটো সাউন্ডটো আহে সেইটো মোৰ যিকোনো বাইক obviously যিকোনো বাইকৰ মোৰ বহুত ফেভাৰিট সাউন্ড হয় এইটো RPM লো কৰি দিলে আৰু ডাউন শিফটিংটো যে হয় সেইটো যে মোৰ বহুত ফেভাৰিট হয় এইটো মোৰ বেছি কি খুদাই আৰু ইমান ইনষ্টেণ্ট মানে যদি অলপ ৰেচ ডাউন কৰিবলৈ আকৌ যদি ৰেচ দিব লাগে সেইটো মানে বহুত মানে জাৰ্ক এটা দিয়ে মানে টামান এটা জাৰ্ক এটা দিয়ে মানে ইমানে বেছি পাৱাৰ ইনিচিয়েল ইমানে বেছি ভাল মানে কৰ্নাৰ্ছ ল'লো এইখিনিৰ পৰা অলপ ঘূৰাই দিম এতিয়া আমি কি সাউন্ড পুৰণাবোৰ বেছিয়ে সাউন্ড লাগাচ্ছে অলপ সেইকাৰণে হিটিঙো বেছি নিউট্ৰেল ধুনীয়া লাগিল দেই এখন চলাই যাৰ লগত পুৰণা BS2 মানে BS4খন আছে এপ্ৰিচিয়েট ইট মেন বহুত ধুনীয়া পাৱাৰ দেই মোক ভাল লাগিছে অনেষ্টলি চলাই আৰু মানে কি ক'ম আৰু বেছি একো ক'ব লগা নাই হিটিংটো আছে কিন্তু পুৰা মাজৰ পৰা গৈ আছে ন বস্তুটো সেইকাৰণে মানে হিটিংটো পাই আছো মই চাইছে কি ইনষ্টেণ্ট ওকে লাষ্ট টেষ্ট দিম এটা বঢ়িয়া চালে खतरा स्ट्रेच डग ओहो 650 खाना तो बेलेगे लेवल दे एकोना साउंड और आफ्टर मार्केट एग्जॉस्ट नेक्स्ट लेवल सो चाइ लगा आपने केना लागिसे এখন তোৰ মাইলেজ কিমান দিছিল তোৰ তই কৈছিলি ঠিকে পাই আছে বলে কিমান দি আছে তোৰ মাইলেজ হা 35 500 আপ এন্ড ডাউন হৈ যায় তো আপুনি ইয়াতে ডিসাইড কৰিব পাৰে কিমান খিনি দি আছে শিলং আপ ডাউন যদি হৈ যাব পাৰে 500 ত মানে ইটস প্ৰিটি ডিসেন্ট ম্যান তো কেনে লাগিছে কব ভিডিওটো তো আশা কৰিছো আপুনি যাতে ভাল পায় হিটিং আছে হেতু মই মিছা নক হিটিং আছে তো তোক কেনা লাগিছে 1 ইয়াৰ এক্সপেৰিয়েন্স আছে তোক কেনা লাগিছে এটা এখন চলাই ধুনিয়া না পিকআপ সব বঢ়িয়া না খালি অলপ হিটিং তোৰে অলপ হিটিং আছে না বঢ়িয়া মই এতিয়া ফিল কৰিছে জাস্ট গিয়াৰৰ কাষত অলপ হিট যোনটো হিট মাৰিছে তো সামাৰ সিজনত তো আৰু ডেঞ্জাৰ হিট দিব হেলোজেন লাগা আছে তলত পাৰ্কিং লাইট ই নাম্বাৰ প্লেট গুছাই দিছে ইয়াৰ পৰা ভাল লাগিছে ওভাৰঅল আৰু সিটিং পজিশনটো বঢ়িয়া নতুনখনতকে ইটস মাচ বেটাৰ ম্যান ভাল লাগিছে এখন চলাইছো কেনা লাগিছে ব্লগটো কব আমি ইয়াতে আছো বৰ্তমান সেক্টৰ 1ত টাইম হৈ আছে এতিয়া আপোনাৰ 421 সো লেহেকে যাম আৰু এতিয়া আমি টাইম হৈছে 421 সো কব কেনা লাগিছে দেখো কি কৰি লাগে লাইক আৰু আই মোৰ ভাই আশা কৰিছো যাতে আপুনি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব শেয়াৰটো প্লিজ কৰিব সাবস্ক্ৰাইবাৰ্স বুৰে কি কৰি আছে সাবস্ক্ৰাইব কৰিও তাৰপিছত আনসাবস্ক্ৰাইব কৰি দিয়ে ৰিসেন্টলি 258 হৈছিল আকৌ 256 ৰ নামি আহিছে মোৰ সো কিয় হোৱাই এনেকুৱা মেন কৰক সাপোৰ্ট দেখাওক বাট ষ্টিল এনা নকৰিব বেয়া লাগে ডিমোটিভেট হৈ যাও তো ৰাখিব চলো বাই বাই কৈ দে বাই সি ইউ নেক্সট টাইম গাইস তো কৈ দে ভালকে এটা আমাৰ চুলি ডাঙৰ দে বাই